গানটো তুমি কোৱা আছো থাকিম তোমাৰ হতে মনত কিছিলে আনে তুমি আহিমে ভাবিব তোলৈ চাবলে আমি আহিম বকা পথাৰত গৈ বকা পথাৰত হিমফনি দি লহে লয় আৰু কিছিলে Hey guys, আজি ভিডিঅ'টো ভন্টি গানৰ পৰা ষ্টাৰ্ট কৰি দিলোঁ আৰু সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ মানে ওয়েলকাম জনাইছোঁ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাবা আৰু এয়া গাছ টেঙা বনাবলৈ লৈছোঁ গাছ বনাম আজি মানে দেখাই দিছোঁ আপোনালোকক আৰু মই এতিয়া মুখত মানে এটা বস্তু লগাম আপোনালোকক দেখাইছোঁ কি এয়া দেখি আপোনালোকে গম পাইছেই চাগে এয়া হৈছে পিঠা অকল পিঠা আছে ইয়াৰ লগত একো মই এড কৰা নাই এতিয়া মই ইয়াত মানে ফেটি লৈছোঁ পুৰা ফেটি লৈ কিনে এতিয়া মুখত লগাম এয়া মোৰ প্ৰায়খিনি লগাই হৈছে এইটো যেতিয়া লগাই হয় শুকান ন কথা মুখৰ পৰা পাতিব নালাগে আৰু মই ভিডিঅ' এটাত চাইছিলোঁ কি নিয়ৰ কি বুলি আছিলে এনেকৈ পাহৰি গ'লোঁ মই চেনেলটোৰ নাম তাত মানে সেই বাজনীয়ে কৈছিলে চামুচ লৈ পিনে এনেকৈ ওপৰলৈ টানিব লাগে ভাল মাছাজ নিচিনা হৈ যায় এইটো এটা চ' ময়ো কৰি চালোঁ আৰু কেনেকুৱা কি হয় তো মই এতিয়া 5 মিনিট ইয়াত এনেকৈ ৰাখি দিম শুকাই যোৱালৈকে তেতিয়ালৈকে একো কথা চথা নাপাতিব আৰু আৰু এতিয়া মোৰ টিউশ্যন কৰিবলৈ আহি গ'ল চ' মই টিউশ্যন কৰি থাকোঁ তাৰ মাজতে সেয়া অলপ আৰু বহুতখিনি প্ৰায়খিনি শুকাইছে মই এতিয়া ধুই ল'ম বাৰু অলপ দেৰি পিছত ধুম আপোনালোকক দেখাই আছোঁ বাৰু এয়া 5 মিনিট হৈ গ'ল এতিয়া মই ধুই মেলি কেনেকুৱা মুখখন ক্লিন লাগিছে চাফা লাগিছে বহুত ভাল লাগিছে আৰু Hey guys, আমি এতিয়া যাব লৈছোঁ মৰাণ মই পিন্ধি লৈছোঁ এয়া চুলিখিনি হৈছে মোৰ কাটি লোৱাৰ পৰা বহুত প্ৰব্লেম আৰু লগাই লৈছোঁ বাৰু তো বেগটো থৈ লওঁ আৰু কেনেকুৱা লাগিছে ক'বচোন মই ক'ত যাম কি কাৰ ঘৰত যাম আপোনালোকে সকলো গম পাই থাকিব আৰু বোলো ব্লগটো এতিয়া ষ্টাৰ্ট কৰোঁ বাইদেউ ওলালে সেয়া গোটেইজনী হৈ লৈছিল ল'ৰা তো ষ্টাৰ্ট কৰোঁ তো মই ভিডিঅ'টো ষ্টাৰ্ট কৰা নাই সেই গাইছ ৱেলকাম এণ্ড ৱেলকাম বেক টু আৱাৰ আনাডাৰ ব্লগ এণ্ড welcome and welcome back to our YouTube channel to guys লগ পাইছোঁ আকৌ ৰাতিপুৱা টাইমত আজি যিমানহে বৰষুণ দিছিলে মই ভাবিছিলোঁ যোৱা নহ'বই আৰু যেতিয়া আমি পিছবেলা মানে যাম বুলি পিছবেলা অহা কথাই আছিলে চ' ওলালোঁ তেতিয়া ৰ'দটো ইমান ডাঙৰকৈ দি দিলে গৰমহে লাগিলে উল্টাই তাত আৰু বতৰটো ভাল কৰি দিলে ভালেই লাগিলে বাৰু কোনে বাৰু বৰষুণত মানে এনেকৈ বৰষুণত বাৰু ক'বালৈ গৈ ভাল লাগে জানো নালাগে নহয় তো আমি আহি গাড়ীটো উঠি ল'লোঁ অহাৰ লগে লগে খাই দিলোঁ ঠাণ্ডা এটা এই গৰমত ঠাণ্ডাটো মেইন আৰু চ' গাইজ আমি এইটো পাইছোঁহি আৰু অলপ পাৰ কৰি তাত গৈ লগ পাইছোঁ আৰু ৰাতিপুৱা টাইমত বহুত বেছি বৰষুণ দিছিলে এতিয়া কি ধুনীয়া ৰ'দ বনাই আছে 5টা মই দেখাইছোঁ কি বনাইছোঁ
হাত বিষাইছে দে লৰা এই নকৰিবা এই বনি আছে পাস্তা এতিয়া খাম আৰু গাইজ আমি আহি খাই বৈ এতিয়া মানে অলপ পঢ়ি আছোঁ হাইজেনিক মই দেখাই আছোঁ পোৱালি কি খালা ৰাস্তা পেহী বনাইছিলে পাস্তা পেন পিন্ধা নাই চ' গাইজ এতিয়া 8টা বাজিব মই দিনতে ভাত খোৱা ন ঘৰতে ভাত খোৱা ইয়াত আহি পাস্তা খালোঁ সেইকাৰণে ভাত খাই মেলি আজৰি এতিয়া আছোঁ মামীৰ ৰুমত মানে মোবাইলটো চাৰ্জ দি ৰাখিছোঁ আৰু এতিয়া কি নকৰিম মোবাইলটো চাম তাৰপিছত শুই যাম কাইলৈ আকৌ লগ পাম অন্য এটি ভিডিঅ'ত এণ্ড আজি ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা আকৌ ভিডিঅ'টো চাই সকলোৱে ভাল পালে যদি ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু সকলোকে মোৰ ফালৰ পৰা বহুত মৰম আৰু মই চাগে এই মামাৰহঁতৰ ঘৰটো হোম টুৰ এটা ভিডিঅ' দিম ভাবিছোঁ যদি আপোনালোকে প্লিজ কমেণ্ট বক্সত জনাব আৰু কাইলৈ পূৰা ধামাকা হ'বলৈ গৈ আছে আৰু বস্তু এটা দেখাম ৰ'ব মোৰ চাপি আছে